প্ৰথমতে চাওক এই ফানি ৰিলটো, তাৰপাছত চাম আমি ইয়াৰ ফানি কমেণ্টছ। কাপোৰ ভৰাই টপিনা ডাঙৰ কৰি ল'লে এনেও বেছি দিন নাযায় ককা। হৰিনাম লোৱা বয়সত আইতাই টপিনা দেখাই আছে। পিছফালে চৰিয়া খুৱাই লৈছে নেকি ককা? আগুৱাই যোৱা, পিছলৈ ঘূৰি নাহিবা। ককা অলপ বেছি ডাঙৰ হ'ল নেকি? টিকা ডাঙৰ নহয় অ' গৰু, টপিলা ডাঙৰহে, কাণ গ'ল তোৰ। যাৰ লাজ নাই নীলাজ আৰু যাক লাজ দিব নোৱাৰি সেইটো তই বুঢ়া। মই লিপষ্টিক আৰু ফুট লোৱা দেখি মোৰ ভিডিঅ'ত কমেণ্ট মাৰিছে, এই চুনু চুনু বুলি কোৱা কুকুৰ এটা আহি কমেণ্ট কৰিছে, লিপষ্টিক পাউডাৰ সিমানি লৈছে আৰু দুদিনমান হ'লে উৰিব আৰু বোলে। চুটমাৰণি তোৰ বাপেৰলৈকে যাম কৈ দিছোঁ, সাৱধানে থাকিবি, মাহীমাৰে হ'মগে তোৰ ভাগৰ। 3টা ল'ৰা ছোৱালী আছে, গোটেইকেইটা পিঠিত বান্ধি লৈ যাম, তোৰ বাপেৰলৈ গুচি যাম মই। বাপেৰক কৈ দিবি সোনকালে ভাল কাপোৰ কানি এযোৰ আনি থ'বলৈ, চুটমাৰণি চালা। চুনু চুনু ক'ত আছা? ৰাইজে বিচাৰি আছে। চুনু চুনুৱে একাউণ্ট চাগে ডিএক্টিভেট কৰিলে। চুনু ক'ত আছা তুমি? তোমাৰ মাহীমায়ে তোমাক কিবা কৈ আছে। ঐ চুনু পাৰ্টি এটা দিবা, মাহীমা এজনী পাইছা। চুনু ক'ত আছা? দেউতাক কৈ দিয়া। চুনু এইবাৰ কাটিব আইতাই তোমাৰ নুনু। আইতা তুমি বহুত বুঢ়ী হৈছা কিন্তু এতিয়াও ৰিল বনোৱা। তাৰ হৈ আমি চবেই ক্ষমা খুজিছোঁ খুৰীদেউ। भाई मारो मुझे, मारो मारो मुझे, मारो मारो। नहीं ये मजाक हो रहा है, एक सेकंड यार, मजाक हो रहा है। কটিত পেলু হৈছে নেকি? আমাৰ ঘৰৰ পেটিটো সমান কৰিব লাগিছিল, ক'ত পাম তোমাক? তোক বান্দৰে কিবা কৰিলে নেকি বাৰু? মোৰ সন্দেহ হয়, লক্ষণবিলাক বান্দৰৰ দৰে দেখা পাইছোঁ। ভুল মোৰে, কিয় যে ইনষ্টা ডাউনলোড দিছিলোঁ। বান্দৰী কি বিহু নচা হ'ল? বিহুক কিয় অপমান কৰিছা? অসমৰ বিহু এনেকুৱা নেকি বদমাছ মাইকী? কি ডেঞ্জাৰাছ ডান্স মাৰিছে অ' এইটো, আমাৰ দাণ্ডিয়া ভয় খাই গ'লচোন। অৰিহণা অলপ দিম, তেজপুৰত যাবা। ৰাইজ আঁতৰি থাকিব, এই ভাগক ভাদ মাহত বলীয়া কুকুৰে কামোৰা আছে। साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। তোমাৰ কপাল ভাল আছিল, ওচৰত যে গৰু ছাগলী নাছিল। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, ইমানে আগুৱাই যোৱা যাতে ঘূৰি অহা ৰাস্তা বিচাৰি নোপোৱা। কি কপাল মোৰ, আদিম যুগৰ মানুহ দেখা পালোঁ। ये क्या জলুম হে ভাই, क्या क्या देखना पड़ रहा है। এইটো হিজৰা নে মতা? মোৰ দৰে কোন কোন কনফিউজ? আদিম মানুহেও লিপষ্টিক লগায়। কাৰোবাৰ যদি গোহালিত গৰু ছাগলী বান্ধি থোৱা আছে সোনকালে এৰি দিয়ক, কলপাত লৈ বাইদেউ এগৰাকী আহিছে। গাইজ জাষ্ট আহি পালোঁ হস্পিটেলৰ পৰা। মই কেনেকৈ ক'ম মই বুজি পোৱা নাই। মই মানে আপোনালোকৰ মাজত বেছি দিন নাথাকিম আৰু। বেমাৰটো মোৰ মুখেদি ক'বলৈ ভয় লাগে মানে। ঠাণ্ডা দিনত মানে মোৰ প্ৰায় এনেকুৱা হয় মানে, ঠাণ্ডা দিনত মানে মোৰ বহুত ঠাণ্ডা লাগে আৰু গৰম দিনত বহুত গৰম উঠে মানে মোৰ। সেইটো বেমাৰত কিজানি মই নাথাকিম আৰু বেছি দিন জীয়াই। ঠাণ্ডা দিনত বৰফৰ পানী আৰু গৰম দিনত উতলা পানীৰে গা ধুৱক, খুব কম সময়তে ভাল হ'ব। নিগনি মৰা দৰৱটো খাবা, 1 সপ্তাহত ভাল পাই যাবা। অভিনয় সাংঘাতিক, মোৰ এক্সৰ দৰে। কুকুৰক ট্ৰাষ্ট কৰিবা, ছোৱালীৰ কথাক নহয়। ডাঙৰকৈ এবাৰ বুলি কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ৰাতি ভাত খাই টোপনি যোৱাৰ 5 মিনিট পাছত গৰম চাহ খাবা। মোৰো একে বেমাৰ, আহা আমি ৰিলেশ্যনশ্বিপত আহোঁ। মোৰ হাগিব গ'লে মোটা ওলাই, কি ক'ম আৰু বাইদেউ, একে বেমাৰ আমাৰ, নাথাকিম চাগে আৰু। এই কাৰণে ছোৱালীৰ কথা কেতিয়াও বিশ্বাস কৰিব নালাগে, ভাল নাটকখন কৰিছিল।